নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলটোলৈ। মই যে আপোনাৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7 বিজ্ঞানৰ প্ৰথম লেচনৰ প্ৰশ্ন উত্তৰখিনি। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে আৰু লগতে মোৰ এই চেনেলটো নতুন হয় চেনেলটো সকলোৱে যাতে 1K ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই নিয়ে তাৰ আশা কৰি মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ। গানভিত্তিক প্ৰশ্ন। 1 নম্বৰ, জীৱই খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজন কিয়? উত্তৰ, জীৱই জীয়াই থকাৰ লগতে বৃদ্ধি আৰু বিকাশৰ বাবে খাদ্য গ্ৰহণ কৰা প্ৰয়োজন। 2 নম্বৰ, কেৱল সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে কিয়? উত্তৰ, কেৱল সেউজীয়া উদ্ভিদৰ পাততে হৰিতকণা থাকে। এই হৰিতকণাই খাদ্য প্ৰস্তুত কৰিব পাৰে, সেয়ে সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে। 2 নম্বৰ, তিন নম্বৰ কুৱেশ্যন, পুনৰাবৰ্তন প্ৰক্ৰিয়াত ভেঁকুৰ বা বেক্টেৰিয়াৰ কিবা অৱদান আছে নেকি? উত্তৰ, ভেঁকুৰে বস্তুসমূহক ভাঙি পুনৰ মাটিলৈ পৰিৱৰ্তন কৰে। বস্তুবোৰ ভাঙি যোৱাৰ লগে লগে ভেঁকুৰে তাৰ পৰা মাটিলৈ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন পঠিওৱাৰ ব্যৱস্থা কৰে। ই মাটিৰ উৰ্বৰা শক্তি বঢ়োৱাৰ লগতে গছ-গছনিকো সুস্থ কৰি ৰাখে। 4 নম্বৰ, পতংগভোজী উদ্ভিদে কিয় পতংগ ভক্ষণ কৰে? উত্তৰ, পতংগভোজী উদ্ভিদসমূহে সালোক সংশ্লেষণৰ জৰিয়তে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব নোৱাৰে বাবে পতংগ ভক্ষণ কৰে। আজিৰ ক্লাছত ইমানখিনি আছিল। সকলোৱে ভালদৰে পঢ়িব। নেক্সট মই পাৰ্ট কৰি সকলোখিনি উত্তৰ দিম। সকলোৱে ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰে আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ, জয় অসম।